Hello friends, welcome to the Unique Fact YouTube channel. So first of all, মই আপোনালোকক এইটো ক'বলৈ আহা নাই যে ভিডিঅ' গেম খেলাটো ভাল নহয় এণ্ড অল ডেট। ভিডিঅ'টো সম্পূৰ্ণকৈ নিশ্চয় চাব কাৰণ ভিডিঅ'টোৰ মাধ্যমে আপুনি জানিব পাৰিব যে ভিডিঅ' গেমছে কেনেকুৱা ধৰণে মানুহৰ মগজুত ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ পেলায়। মানুহৰ কথা শুনাতকৈ ভিডিঅ' গেমছৰ সাইণ্টিফিক কথাবোৰ জনাটো দৰকাৰ। ভিডিঅ' গেমছ যেতিয়া আপুনি এই শব্দটো শুনে তেতিয়া আপোনাৰ মনলৈ চাগে ফ্ৰী ফায়াৰ আৰু পাবজি খেলি টাইম পাছ কৰি থকা ল'ৰাবোৰলৈ মনত পৰে। বৰ্তমান 24ৰ পৰা 25 বছৰ তলৰ ল'ৰা-ছোৱালীৰ ষ্টেটিষ্টিকবোৰ যদি চোৱা যায় তেন্তে তেওঁলোকৰ 90% ল'ৰা-ছোৱালীয়ে ভিডিঅ' গেমছ খেলে। কিন্তু আপুনি জানি আচৰিত হ'ব যে 90% মাত্ৰ 24 আৰু 25 বছৰ তলৰ ল'ৰা-ছোৱালীৰ কাৰণেহে আছিল। কিন্তু যদি বয়সস্থ সকলৰ কথা কোৱা হয় তেন্তে তেওঁলোকে ভিডিঅ' গেমছ খেলাত 80%ৰ ওচৰে পাজৰে। ইনফেক্ট এটা ষ্টাডিৰ জৰিয়তে গম পোৱা গৈছে যে এজন গেমাৰৰ এভাৰেজ বয়স 33 years old হয় আৰু এটা প্ৰিডিকশ্যনৰ জৰিয়তে এইটো গম পোৱা গৈছে যে ভৱিষ্যতৰ প্লেয়াৰ বুঢ়াসকল হ'ব পাৰে। ইয়াৰ দ্বাৰা এইটো গম পোৱা যায় যে ভিডিঅ' গেমছ এনেকুৱা এটা বস্তু যিটো আমাৰ ছ'চাইটিৰ সকলো বয়সৰ মানুহৰ মাজত সিঁচৰিত হৈ আছে আৰু ই সদায় চলিয়ে থাকিব। এক্টিভিজন যিনেকি এক গেম কোম্পানী হয় তেওঁলোকে এটা ষ্টেটিষ্টিক ৰিলিজ কৰিছিল। তাত এইটো পাব্লিছ কৰিছিল যে যেতিয়া তেওঁলোকে কল অফ ডিউটি ব্লেক অপছ ৰিলিজ কৰিছিল তাৰ এক মাহৰ পিছলৈকে ভিডিঅ' গেম 600 million hours খেলা হৈছিল, অৰ্থাৎ প্ৰায় 68,000 years। এয়াতো 2010 চনৰ কথা। কিন্তু যদি বৰ্তমান সময়ৰ মষ্ট প্লেড গেমৰ কথা কোৱা হয় তেন্তে না সেয়া কল অফ ডিউটি হয় না কাউণ্টাৰ ষ্ট্ৰাইক না কেইদিনমানৰ আগতে জনপ্ৰিয় হৈ থকা পাবজি হয়। নম্বৰ 1 আছে ক্ৰছ ফায়াৰ, তাৰপাছত আহে ডেঞ্জন ফাইটাৰ অনলাইন, তাৰপাছত পেকমেন ডডল, তাৰপাছত কেণ্ডি ক্ৰাছ এণ্ড তাৰপাছত আহে প্লেয়াৰ আনন'ন বেটল গ্ৰাউণ্ড যাক নেকি পাবজি বুলি কোৱা হয়। কিন্তু ইয়াত আপুনি এইটো জানিবলৈ আহিছে যে এই গেমবোৰৰ দ্বাৰা মানুহৰ মগজুত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে। সাধাৰণতে কোৱা হয় ভিডিঅ' গেমছ ভাল নহয়, কিন্তু ৰিয়েলিটি শুনক। মই ইয়াত এইটো নকওঁ যে আপুনি গোটেই দিন ভিডিঅ' গেমছ খেলি থাকক। মই ইয়াত মেইন ফেক্ট এইটো ক'ম যে যদি ইয়াক ৰিজনেবল এমাউণ্টত খেলা যায় অৰ্থাৎ বেলেঞ্চ এমাউণ্টত তেন্তে ই আপোনাৰ কাৰণে বহুত ভাল পৰিলক্ষিত হ'ব পাৰে। এই গেমছবোৰে বহুত পাৱাৰফুল ধৰণে আপোনাৰ মগজুত ধনাত্মক বা পজিটিভ প্ৰভাৱ পেলাব পাৰে। আপুনি কেতিয়াবা কোনো আৰ্টিকেল বা নিউজত শুনিবলৈ পায় যে গেমছে ল'ৰা-ছোৱালীক ধ্বংস কৰি আছে, ল'ৰা-ছোৱালীক পাগল কৰিছে, ব্লা ব্লা ব্লা। চ' এনেকুৱা ধৰণৰ মাইলেজ কথাবোৰ চাইডত ৰাখি আহক ভিডিঅ' গেমছৰ বিষয়ে অলপ চাইণ্টিফিক কথা আলোচনা কৰোঁ। কম্পিটিটিভ ৰিচাৰ্চাৰ ডেফন বেভলিয়াৰে এই বিষয়ে বহুবোৰ ৰিচাৰ্চ কৰিছে আৰু জনাইছে যে ভিডিঅ' গেমছে আপোনাৰ মগজুত কেনেকুৱা ধৰণে প্ৰভাৱ পেলায়। মান্যতা এইটো যে বেছি গেমছ খেলিলে চকু বেয়া হয়। যিসকলে গেমছ নেখেলে তেওঁলোকৰ আই চাইট সাধাৰণতে নৰ্মেল হয়, কিন্তু গেমাৰসকলৰ আই চাইট কেনেকুৱা হ'ব? এটা ষ্টাডিৰ জৰিয়তে এইটো গম পোৱা গৈছিল যে গেমছ খেলা ব্যক্তিৰ চকুৰ ভিজন গেমছ নেখেলা ব্যক্তিতকৈ বহুত ভাল হয়। দুই ধৰণে এজন গেমাৰৰ আই চাইট সাধাৰণ ব্যক্তিতকৈ ভাল হয়। তেওঁলোকে সৰু আখৰবোৰ খুব সহজেই পঢ়িব পাৰে কাৰণ গেম খেলাৰ সময়ত তেওঁলোকে নন ষ্টপ সন্মুখৰ ফালে চাই থাকে। সেইকাৰণে তেওঁলোকৰ সন্মুখৰ ফালে চোৱা শক্তি সাধাৰণ ব্যক্তিতকৈ ভাল হয়। আৰু ছেকেণ্ড পইণ্টটো হ'ল গ্ৰে কালাৰ। এইটো গম পোৱা গৈছে যে গেমাৰসকলে গ্ৰে কালাৰটো ভালদৰে দেখা পায় কাৰণ গেমত গ্ৰে কালাৰ প্ৰয়োগ বহুত বেছি কৰা হয়। সেয়া লাগিলে বন্দুকেই হওক বা আন কোনো ড্ৰামেটিক চিনেই হওক। ইয়াৰ অৰ্থ হ'ল যদি আপুনি কোনো ধোঁৱাময় বা কুঁৱলীযুক্ত ঠাইত গাড়ী চলায় তেন্তে কুঁৱলীৰ মাজেৰে আপুনি বাকী গাড়ীবোৰক ভালদৰে দেখা পাব আৰু আপোনাৰ এক্সিডেণ্টৰ চান্স বহুত কমি যাব কাৰণ গেমিঙৰ দ্বাৰা গ্ৰে কালাৰক চেঞ্জ কৰাৰ শক্তি বহুত বাঢ়ি যায়। সকলোৰে শৰীৰ আৰু সকলোৰে জিন্স বেলেগ বেলেগ হয়। আপুনি মন কৰিছে যে কিছুমান ব্যক্তিয়ে বছৰ ধৰি কম্পিউটাৰত কাম কৰি থাকে কিন্তু তেওঁলোকৰ চকু বেয়া নহয়, কিন্তু কোনো ব্যক্তিয়ে এঘণ্টা কম্পিউটাৰত কাম কৰিলে তেওঁলোকৰ চকুৱে আমনি কৰে। আপুনি মানক বা নামানক এয়াই বিজ্ঞান। ইয়াৰ দ্বাৰা এইটো গম পোৱা যায় যে গেমছ খেলিলে একচুৱেলি আপোনাৰ চকু বেয়া নহয়। আপোনাৰ চকুৰ কেপাচিটি 80% ডিপেণ্ড কৰে আপোনাৰ জিন্সৰ ওপৰত। ফাৰ্ষ্ট পইণ্ট ক্লিয়াৰ। ইয়াৰ পাছত ছেকেণ্ড পইণ্ট যিটো ভিডিঅ' গেমছৰ বিষয়ে কোৱা হয় যে ভিডিঅ' গেমছে আপোনাৰ একাগ্ৰতা আৰু এটেনশ্যন কম কৰে আৰু আপোনাক ডিষ্ট্ৰেক্ট কৰে। কিন্তু বহুবোৰ ৰিচাৰ্চত এইটো গম পোৱা গৈছে যে কনফ্লিক্ট চিটুৱেশ্যন অৰ্থাৎ এনেকুৱা এটা চিটুৱেশ্যন য'ত নেকি আপোনাৰ ওচৰত দুটা অপশ্যন থাকে আৰু আপুনি কোনো এটাকে নিৰ্বাচন কৰিব লাগে। এনেকুৱা চিটুৱেশ্যনত গেম খেলা ব্যক্তিৰ মগজু অন্য কোনো সাধাৰণ ব্যক্তিতকৈ বেছি স্পীডত কাম কৰে। উদাহৰণস্বৰূপে মই আপোনালোকক কেইটামান ৱৰ্ডছ ক'ম আৰু আপোনালোকে ক'ব লাগিব এই ৱৰ্ড কেইটা কি কালাৰত আছে। অৰ্থাৎ ইয়াত ৱৰ্ড বুক লিখা আছে কিন্তু ইয়াৰ কালাৰ হয় ৰেড। চ' আপুনি ক'ব লাগিব ৰেড। চ' ষ্টাৰ্ট কৰোঁ। অ'কে, মোৰ লগে আপুনিও কৈ যাব। মাজত আপোনাৰ ব্ৰেইন আচলতে হেং হৈ যাব। মই চেলেঞ্জ কৰিছোঁ। গ্ৰীণ, য়েল্ল', ব্লেক, ব্লু, য়েল্ল', পিংক, য়েল্ল', ৰেড, য়েল্ল', ব্লু, গ্ৰীণ। লাষ্টৰ তিনিটা আচলতে ভুল হয়। এই ৱৰ্ড কেইটাৰ কালাৰ আৰু উচ্চাৰণ সম্পূৰ্ণ বিপৰীত। আপুনি মাত্ৰ শব্দটো পঢ়ি দিলে। আপুনি অলপ দেৰি ৰৈ ধ্যান দি কৈতো দিব কিন্তু আপোনাৰ কাৰণে সেয়া বহুত হাৰ্ড হ'ব কাৰণ এইখিনিতে কালাৰ আৰু ৱৰ্ডৰ মাজত এটা আচৰিত কনফিউজন আহি যায়। বা যিসকলে গেমছ খেলে আৰু যিসকল প্ৰফেচনেল গেমাৰ হয় তেওঁলোকে বহুত সহজেই এই কনফিউজন দূৰ কৰিব পাৰে। আপোনাৰ একাগ্ৰতা শক্তি অৰ্থাৎ আপোনাৰ এটেনশ্যন কিমান সেয়া এই টেষ্টৰ দ্বাৰাই গম পোৱা যায় আৰু গেমাৰসকলৰ এই শক্তি বহুত বেছিকৈ থাকে। কালাৰ আৰু ৱৰ্ডৰ মাজৰ যি কনফিউজন সেয়া আপুনি কিমান সোনকালে ছল্ভ কৰিব পাৰিছে সিয়ে আপোনাৰ মগজুৰ স্পীড আৰু এটেনশ্যন কিমান তাক প্ৰমাণ কৰে। চ' ইয়াৰ দ্বাৰা এইটো গম পোৱা যায় যে গেমছৰ দ্বাৰা আপোনাৰ এটেনশ্যন কম নহয় বৰঞ্চ বাঢ়িহে যায়। ছেকেণ্ড পইণ্ট ক্লিয়াৰ। গেমছ খেলাৰ আন এটা উপকাৰিতা হ'ল অবজেক্ট ট্ৰেক কৰাৰ শক্তি। এই ট্ৰেকিং আপুনি ডে টু ডে লাইফত বহুবাৰ কৰে।
যেতিয়া আপুনি খোজ কাঢ়ে তেতিয়া আপোনাৰ মগজুৱে আপোনাৰ ওচৰে পাজৰে থকা বস্তুবোৰ আনকনচিয়াছলি অৰ্থাৎ আপুনি নজনাকৈ ট্ৰেক কৰে। এইকাৰণে আপুনি খোজ কঢ়াৰ সময়ত নিজক বেলেঞ্চত ৰাখিব পাৰে। নিচাযুক্ত বস্তু সেৱন কৰা ব্যক্তিয়ে নিচাত থকাৰ সময়ত এই আনকনচিয়াছ শক্তি অলপ দেৰিৰ কাৰণে হেৰুৱাই পেলায়। সেইকাৰণে তেওঁলোকে ধলং পলং হৈ খোজ কাঢ়ে। ড্ৰাইভিং কৰাৰ সময়তো এটা নৰ্মেল ব্ৰেইনে নিজৰ ওচৰে পাজৰে থকা প্ৰত্যেকটো চলন্ত বস্তুক ট্ৰেক কৰে, যাৰ বাবে ব্যক্তিজনে নিজৰ কাৰখন ভালদৰে চম্ভালিব পাৰে। আৰু গেমাৰসকলৰ ব্ৰেইনৰ এই শক্তিয়ে বহুত বেছিকৈ থাকে। গেম খেলাৰ সময়ত গেমাৰজনে বহুত বস্তুৰ ধ্যান একেলগে ৰাখিব লগা হয়, যেনে আৰ্মো কিমান আছে, স্কোপ কেতিয়া চেঞ্জ কৰিব লাগিব, কেতিয়া ৰিলোড কৰিব লাগিব ইত্যাদি। পেৰিটেল লব ব্ৰেইনৰ সেইটো অংশ হয় যিয়ে কোনো বস্তুক ট্ৰেক কৰাৰ কাম কৰে। গেমাৰসকলৰ ব্ৰেইনৰ এই অংশই বহুত বেছি এক্টিভ হৈ থাকে। কেৱল এই অংশই নহয়, গেমাৰসকলৰ শৰীৰৰ আন বহুবোৰ অংশ বহুত বেছি সক্ৰিয় হৈ থাকে। গেম খেলাৰ আন এটা উপকাৰিতা আপোনাৰ ব্ৰেইনৰ মাল্টিটাস্কিং কেপাচিটিয়ে পায়, অৰ্থাৎ কোনো এটা বিষয়ৰ পৰা আন এটা বিষয়ত ধ্যান দিয়াৰ কেপাচিটি। গেমাৰসকলে হঠাৎ এটা অবজেক্টৰ পৰা আন এটা অবজেক্টলৈ নিজৰ ধ্যান কনভাৰ্ট কৰিব পাৰে, অৰ্থাৎ তেওঁলোকে মাল্টিটাস্কিং কৰিব পাৰে। মাল্টিটাস্কিংৰ অৰ্থ হ'ল প্ৰথমটো কামত ধ্যান ৰাখি দ্বিতীয়টো কাম কৰাৰ কেপাচিটি। গেমাৰসকলে এই কেপাচিটিয়ে বহুত ভালদৰে ডেভেলপ কৰি লয়, কাৰণ গেম এনেদৰে এটাৰ লগত আনটো কাম ধ্যান দি খেলা হয়। গেমৰ কেৱল পজিটিভ চাইডবোৰেই নাচাব, পৃথিৱীৰ সকলো বস্তুৰে পজিটিভ আৰু নেগেটিভ ইফেক্ট থাকে। চব গেমৰো আছে, কিন্তু ইয়াত কণ্ডিশ্যন এইটো যে গেমছ প্ৰব্লেম তেতিয়া হৈ পৰে যেতিয়া আপুনি গোটেই দিন গেমছ খেলি থাকে। যেতিয়া আপুনি আপোনাৰ মেক্সিমাম টাইম গেমছ খেলি কটায়, গেম খেলক বাট গোটেই দিন নহয়। আৰু যদি আপুনি গেম এডিক্ট হয় তেন্তে ই আপোনাৰ কাৰণে প্ৰব্লেম হয়। গেমছে আপোনাৰ শৰীৰত তেনেদৰে ইফেক্ট কৰে যেনেদৰে মদ বা আন কোনো নিচাযুক্ত দ্ৰব্যই কৰে। এতিয়া আপুনি ক'ব কেনেকৈ? এতিয়াতো তুমি ইয়াৰ উপকাৰিতাৰ বিষয়ে কৈছিলা। চাওক, লজিকেলি কম, মদ যদি কম পৰিমাণে সেৱন কৰে তেন্তে ই আপোনাৰ হাৰ্টৰ কাৰণে ভাল হয়, কাৰণ ই কলেষ্ট্ৰল HDL বঢ়োৱাত সহায় কৰে। কিন্তু যিসকলে মদ প্ৰয়োজনতকৈ বেছি সেৱন কৰে তেওঁলোকৰ কাৰণে ই বহুত ডাঙৰ প্ৰব্লেম। ঠিক সেইদৰে ভিডিঅ' গেমছৰ বিষয়ে যদি লজিকেলি কোৱা হয়, যদি আপুনি গেম নিৰ্দিষ্ট সময় আৰু লিমিটৰ ভিতৰত খেলে তেন্তে কোনো প্ৰব্লেম নাই। কিন্তু যদি আপুনি গোটেই দিন গেম খেলি থাকে আৰু বাস্তৱ পৃথিৱীখনৰ বিপৰীতে গেমৰ পৃথিৱীখনক ভাল পায় তেন্তে ই আপোনাৰ লাইফ ধ্বংস কৰিব পাৰে। চ' লাষ্টত মই এইটোৱে ক'ম, যদি আপুনি গেমছ বেলেঞ্চ এমাউণ্টত খেলে তেন্তে বিজ্ঞানৰ মতে ই আপোনাৰ মগজুৰ বিকাশ ঘটোৱাত সহায় কৰে, আপোনাৰ ব্ৰেইন পাৱাৰ ইনক্ৰিজ কৰে। চ' আজিৰ কাৰণে ইমানেই। ভিডিঅ'টো যদি ভাল লাগিল গিভ এ থাম্বছ আপ। ভিডিঅ' গেমছৰ কোনটো বিষয় আপোনাৰ বেছি ভাল লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। Subscribe the channel and press the bell icon to get all notifications from Unique Fact YouTube channel.